Hello students, eTalent online or English class লৈ তোমালোকক welcome জনাইছো। মই class 9 or prose and poetry section টো তোমালোকক পঢ়াম। তোমালোকে এতিয়া class 8 ৰ exam দিলা, এতিয়া তোমালোকে class 9 ত পাবাহি বা পাইছা already। So এটা elementary বা primary levelৰ পৰা তোমালোকে secondary levelলৈ আহিছা আৰু এই secondary levelত তোমালোকে নিজৰ পঢ়া-শুনাত গুৰুত্ব বেছিকৈ দিব লাগিব। নহয় জানো? ভালকে গুৰুত্ব দিবা, তেতিয়া লগে লগে তোমালোকৰ পঢ়াৰ প্ৰতি ইন্টাৰেষ্ট ভালকে খুব বাঢ়ি যাব আৰু তোমালোকৰ নিজৰ ধুনীয়া কেৰিয়াৰ এটা বনাবলৈ সক্ষম হ'বা। এতিয়া কোনোবাই তোমালোকে ইংলিছ বেয়া পোৱা নেকি বা কোনোবাই ভয় কৰা নেকি? হয়তো বহুত আছে তেনেকুৱা, নহয় জানো? কিন্তু আমি এতিয়া একেলগে মই পঢ়াম, তোমালোকে খুব মন দি শুনিবা, নিজৰ ফালৰ পৰা চেষ্টা কৰিবা, ইংলিছ অতি সহজ হৈ যাব, খুব ভাল লগা এটা সাবজেক্ট হৈ যাব আৰু এটা সুন্দৰভাৱে আমি ইয়াৰ এই ল্যাঙ্গুৱেজটোৰ স্কিলছ বিলাক শিকিবলৈ সক্ষম হ'ম। মাত্ৰ তোমালোকে নিজক প্ৰমিস কৰিব লাগিব যে yes, I will try to learn the language. I will try to have proficiency in English. So, get set go, বেছি দেৰি নকৰো, class 9 ৰ first যেটো chapter, the fun they had তো আমি আৰম্ভ কৰিম। এতিয়া চোৱাচোন, the fun they had কিনো বুজাই? the fun মানে কি? fun মানে ফূৰ্তি, আনন্দ, নহয় জানো? they had সিহঁতে যি আনন্দ পাইছিলে, চেপ্টাৰটোৰ টাইটেলটোৱে সেইটো অৰ্থই বুজায়। এতিয়া তোমালোকে ভাবাচোন, এতিয়া আমি তোমালোকক অনলাইন প্লেটফৰ্মৰ জৰিয়তে পঢ়াই আছো। আজিৰ পৰা 10 বছৰ 20 বছৰ আগত জানো সেইটো সম্ভৱ আছিলে? সেইটো একেবাৰে সম্ভৱ নাছিলে, এইটো কল্পনাৰো অতীত আছিলে। But now, with the advancement of science and technology, education system has drastically changed. সম্পূৰ্ণভাৱে সলনি হ'বলৈ হৈছে বা হ'বলৈ গৈ আছে। আজি এইটো অৱস্থা যে তোমালোকে নিজৰ মোবাইল স্ক্ৰিনত বা ল্যাপটপত বা ট্যাবলেটত তোমালোকে পঢ়িব পাৰিছা। আজি প্ৰায় 100-150 বছৰৰ পিছত বাৰু এডুকেশ্যন সিস্টেমটো কেনেকুৱা হৈ যাব বাৰু? যদি আমি যে স্কুললৈ গৈ আছো সেই স্কুল যদি নথকা হৈ যায়, যদি মানুহে ঘৰতে পঢ়াৰ সুবিধা হৈ যায়, যদি মোৰ নিচিনা টিচাৰক বাদ দি পেলাই যদি এজন ৰবটে পঢ়াবলৈ আৰম্ভ কৰে, ৰবটিক সায়েন্সটো কিমান ডেভেলপ কৰিছে, কেনেকুৱা হ'ব বাৰু? তেনেকুৱা এটাই ঘটনা ঘটিছিল নেকি আমি চাওঁ এই লেসনটোত। এই ষ্টৰীটো লিখিছে আইজাক এছিমোভে। আইজাক এছিমোভ এজন ফৰমোষ্ট সায়েন্স ফিকশন ৰাইটাৰ আছিলে। সায়েন্স ফিকশন মিন্স কি? সায়েন্সক বেছ কৰি যিবিলাক ফিকশন মানে কি? যে কাল্পনিক কাহিনী ৰচনা কৰা হৈছিল, সেই সায়েন্স ফিকশন যিটো জনাৰ, সেই জনাৰটোৰ one of the foremost persons আছিলে, one of the foremost যাক কোৱা হয় যে a prominent person, তেনেকুৱা আছিল আইজাক এছিমোভ। খুব সুন্দৰ ষ্টৰী, নিশ্চয় তোমালোকে ভাল পাবা। আৰু আমি ইনিশিয়েলি কি কোৱা হৈছে, বিফৰ ইউ ৰিডত আমাক কি পঢ়িবলৈ কোৱা হৈছে সেইখিনি প্ৰথমতে চাই লওঁ আহা। The fun they had, মই অলৰেডি মিনিং ক'লো, যে আনন্দ সিহঁতে পাইছিলে। কোনে পাইছিলে? আমি নিশ্চয় চেপ্টাৰটো পঢ়ি থাকোঁতে ইয়াৰ আনসাৰটো পাম। Before you read কৈছে, the story we shall read is set in the future, when books and schools as we now know them will perhaps not exist. The story we shall read, যেটো story আমি পঢ়িম, is set in the future. সেই storyটো আজিৰ story নহয়, আজিৰ কথা নহয় বা pastৰ কথা নহয়, but it is set in the future. Means the story will tell us something about the happenings of future time. Future time কি ঘটনা হ'ব, তেনেকুৱা কথা কিছুমান আমাক শিকোৱাব ইয়াত ক'ব। When books and schools as we now know them will perhaps not exist. When, যেতিয়া, in future, যেতিয়া books and schools as we now know them, যেনেকৈ আমি, as মানে ইয়াত কৈছে যেনেকৈ, আমি now know them, এতিয়া বুকছৰ স্কুলছ বিলাকক আমি যি ধৰণেৰে জানো, বুকছ বুলি ক'লে যিটো আইডিয়া আমাৰ মনলৈ আহে, স্কুল বুলি ক'লে যেনেকুৱা এটা বিল্ডিঙৰ কথা মনলৈ আহে,
হয়তো in future time তেনেকুৱা ধৰণৰ স্কুল আৰু বুকস will not perhaps exist হয়তো তেনেকুৱা বিলাক perhaps মানে কি খুব সম্ভৱ possibly probably এনেকুৱা স্কুল এনেকুৱা বুকস বিলাক exist নকৰিব exist কৰা মানে কি নাথাকিব তাৰমানে exist নকৰিব means নাথাকিব হা স্কুল আৰু বুকস নাথাকিব কি কথা নো এটো how will children study then বাৰু যদি স্কুল নাথাকা হৈ যায় বাৰু বুকস যদি নাথাকা হৈ যায় how will children study then ল'ৰা-ছোৱালী বিলাকেনো কেনেকৈ পঢ়িব তেতিয়া the diagram below may give you some ideas ইয়াত এটা diagram দিয়া হৈছে আৰু এই diagramটোৱে আমাক এই ছবিটোৱে আমাক এটা আইডিয়া দিব পাৰে হয়তো যে কি হ'ব পাৰে ফিউচাৰ টাইমত এডুকেশ্যন কি ধৰণে চেঞ্জ হ'ব পাৰে ইয়াত চোৱা learning through computers yes কম্পিউটাৰৰ জৰিয়তে পঢ়াৰ কথা কৈছে আৰু at present time তোমালোকে কম্পিউটাৰত পঢ়ি আছা নহয় জানো হয়তো কোনোবাই ল্যাপটপত পঢ়িছে কোনোবাই মোবাইলত পঢ়িছে মোবাইল is itself a kind of computer visual classroom virtual classroom to real নহয় কিন্তু বিভিন্ন কম্পিউটাৰ বা এনেকুৱা ধৰণৰ বস্তুৰ দ্বাৰা ভাৰ্চুৱেলি বনোৱা হৈছে then robotic teachers মই কৈছিলো যে মোৰ নিশ্চয় টিচাৰ নাথাকিব পাৰে ৰবট আহি যাব পাৰে নিশ্চয় ভাল নালাগিব ন এনেকুৱা টিচাৰ থাকিলে হয়তো ভাল লাগিব পাৰে then moving e-text এই ইয়াত যেটো আছে এটো e-text হয় electronic e for electronic so electronically ইয়াত বস্তুখিনি ইয়াত দিয়া হৈছে গতে টেক্সট বিলাক তুমি এই বোৰ্ডখনত আমি হাতত বুকখন লৈ থকা নাই এখন কি আছে e-text হিচাপে আমাৰ লগত আছে আৰু যদি এখন মুভ কৰি থাকে কি হ'ব yes আমি we can move it যেনো ইয়াত কি কৈছে চাও in pairs pair মানে কি দুজন লগ হৈ লব কৈছে in pairs discuss 3 things that you like best about your school and 3 things about your school that you would like to change so দুজন হৈ প্লাই ডিসকাস কৰাছোন 3 things that you like about your school the স্কুলৰ কি তিনটা বস্তু ভাল লাগে মাত্ৰ তিনটা বহুত কথা ভাল লাগে নিশ্চয় স্কুলৰ তিনটা কথা ডিসকাস কৰিব কৈছে and 3 things that you would like to change আৰু হয়তো এনেকুৱা কিছুমান কথা হ'ব পাৰে যে মই চেঞ্জ কৰি দিব বিচাৰিছো স্কুলৰ ইলা থাকিব নালাগে বহুতে হয়তো এক্সামে চেঞ্জ কৰিব বিচাৰিব নহয় জানো write them down লিখিবলৈ কৈছে ইবিলাক কৰিবা তোমালোকে তথাপিও মই কি কৰিব কৈছে হেখিনি বুজাই দিছো have you ever read words on a television or computer screen তুমি কেতিয়াবা টেলিভিছনৰ ওপৰত have you ever read তুমি কেতিয়াবা পঢ়িছানে words on a television or computer screen বা টেলিভিছনত তুমি কেতিয়াবা কি পঢ়িছানে শব্দ পঢ়িছানে of course পঢ়িছো এতিয়াও পঢ়ি আছা নিশ্চয় তোমালোকে can you imagine a time when all books will be on computers এনেকুৱা হ'ব পাৰে নেকি যে গোটেই বিলাক বুকস কম্পিউটাৰত আহি গৈছে এনেকুৱা হ'ব পাৰে নেকি and there will be no books printed on paperত book আৰু print নহয় তেনেকুৱা হ'ব পাৰে নি ফিউচাৰ নহয় প্ৰেজেন্ট টাইমতো হৈছে কিছুমান দেশ আছে যত মানে পেপাৰ ইউজ কৰাটো বন্ধ কৰি দিয়া হৈছে সম্পূৰ্ণৰূপে ডিজিটেল মাধ্যমত তেনেকৈ পঢ়া হৈছে মাজতে এটা নিউজ ওলাইছিল যে ফিনল্যাণ্ডত তেওঁলোকে সম্পূৰ্ণৰূপে ডিভাইস বিলাক ইউজ কৰি পঢ়ে কিন্তু আকৌ তেওঁলোকে পুৰণা যেটো কথা যে বুকস ৰিয়েল বুকস লৈ পঢ়াৰ সিস্টেমটো আনিব বিচাৰিছে সো এটো সোৱা বহুত দিনৰ আগত আইজাক এছিমভে যিবিলাক চেঞ্জেস হ'ব পাৰে বুলি ভাবি পেলাই লিখিছিলে all these things have happened and some are going to happen now and there will be no books printed on paper would you like such books better এতিয়া তেনেকুৱা কম্পিউটাৰ পঢ়া বুকস বিলাক বেছি ভাল লাগিব নেকি ভাবি চাবলৈ আমাক কৈছে আমি ভাবিম এই ষ্টৰীটোত কি আছে হেখিনি প্ৰথমে চাই লওঁ আহা এখিনি আমি অলৰেডি কৰিলো the first আমাৰ ক্যাৰেক্টাৰ এটা আহিছে মাৰ্গি তে মাৰ্গি না মাৰ্জি কিছুমানে কয় মাৰ্জি কিছুমানে কয় মাৰ্গি মই মাৰ্গি কৈ ভাল পাওঁ
তুমি হয়তো মাৰ্গী ক'ব পাৰা কিন্তু মই মাৰ্গী কৈ কিয় ভাল পাওঁ কিয় মাৰ্গী হ'ব লাগে যেন লাগে সেইটো কথা মই ক'ম অলপ পিছত চাব পাৰিবা Margie even wrote about it that night in her diary. On the page headed 17 May 2157, she wrote, "Today, Tommy found a real book." Margie even wrote about it that night in her diary. Margie আনকি even মানে কি বুজাইছে আনকি wrote about it Margie আনকি লিখিছিলে in her diary that night in her diary আনকি সেইদিনাখন মাৰ্গিয়ে এই কথাটোৰ বিষয়ে নিজৰ ডায়েৰীত লিখিছিল ডায়েৰীত লিখিবলগীয়া ঘটনা এটা ঘটিছে তাৰনে ইম্পৰ্টেন্ট ঘটনা এটা ঘটিছে যেটো তাই ইভেন ডায়েৰীটো লিখিছে আনকো কৈছে হয়তো and she has also put it in her diary because that incident is an important incident isn't it kino incident ami gom paam on the page headed 17 May 2157 so here we find the date 2157 17 May so 17 May 2157 or ghotona 2157 এতিয়া চলি আছে 2026 গতিকে মানে আজিৰ পৰা প্ৰায় 131 ইয়াৰ্ছৰ আগৰ ঘটনা ইয়াত কোৱা হৈছে সৰি পিছৰ ঘটনা কোৱা আছে মানে আজিৰ পৰা 131 বছৰ পিছত কি ধৰণৰ ঘটনা ঘটিব তাৰ কথা ইয়াত কোৱা হৈছে সো মাৰ্গিয়ে 2157 অৰ 17 মে তাৰিখে নিজৰ ডায়েৰীত লিখিছিলে কি লিখিছিলে টুডে Tommy found a real book. আজি টমিয়ে এখন সঁচা বুক পাইছে real book পাইছে means তাই she is in the habit of reading e-text তাই e-text পঢ়াৰ অভ্যাস আছে books real books তাই দেখা নাই and যেতিয়া তাই পালে তাই ফ্ৰেণ্ড পালে তাই নেইবাৰ হৈছে টমি এই টমি যেতিয়া পালে and it has become a very crucial incident for both of them দুইজনৰ কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ ঘটনা হৈ পৰিলে এখন বুক পোৱাটো ৰিয়েল বুক পোৱাটো আমি যে ধৰণৰ বুকস পঢ়ো এনেকুৱা ধৰণৰ বুকস পঢ়াটো এনেকুৱা বুক তেওঁলোকে দেখা নাই তাৰনে এনেকুৱা এখন বুক পোৱাটো তেওঁৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ এটা ঘটনা হৈ গৈছে এটা ৰেড লেটাৰ ডে হৈ পৰিছে It was a very old book. A book on khubei purana kitab asil. Margie's grandfather once said, Margie's grandfather, Margie kokaoke, once said, once means ehomoyot koisile, that when he was a little boy, that jetia Margie kokaoke jon horu lora asile, his grandfather, kokaoke, great grandfather নহয় জানো ককাওকে told him যেতিয়া মাৰ্গী ককাও সৰু আছিল তেতিয়া মাৰ্গী ককাওকে told him তেখেতক কৈছিলে that there was a time when all stories were printed on paper যেটা সময় আছিল যেটো সময়ত বলে সব ষ্টৰিজ বিলাক পেপাৰত লিখা হৈছিল সো মাৰ্গী ককাওকেও এটো কথা গম পোৱা নাই যে বুকস মানে ৰিয়েল বুকস যে আছিল পেপাৰ যে ইউজ হৈছিল মাৰ্গী ককাকৰ কাৰণে হেতু এটা it was a surprising event incident for him so মাৰ্গী মনত পৰে পাইছে যে ককাই মোক কৈছিল যে তেওঁৰ ককাওকে কৈছিল যে এটা সময়ত গোটেই বিলাক ষ্টৰিজ বুকত প্ৰিন্ট কৰা হৈছিল they turned the pages এটা মাৰ্গী আৰু টমি তেওঁলোকৰ কথা কোৱা হৈছে they turned the pages Margie and Tommy page bilak turn কৰিছিলে which were yellow and crinkly a bookৰ যিবিলাক page bilak yellow হালধীয়া কালাৰ হৈ গৈছে বহুত পুৰণা যে therefore yellow color হৈ গৈছে yellow and crinkly means with many folds and lines বহুতো folds আছে ভাঁজ বিলাক থাকি যায় যে পুৰণা বুকত তেনেকুৱা ভাঁজ বহুত আছিল এটা and it was awfully funny to read words that stood still instead of moving the way they were supposed to on a screen, you know. And it was awfully funny. Awfully means extremely. Khub funny asile. Funny mane ki khub hahi utha jan lagisil. Hahi uthibologya jan lagisil hiator. To read words that stood still.
ৰিয়েল বুকখনত কি দেখিছে যে ৱৰ্ডছবিলাক ৰৈ আছে, ষ্টিল হৈ আছে। ষ্টিল মানে কি? ৰৈ আছে। Instead of moving the way they were supposed to on a screen, instead of moving, move কৰি থকাৰ পৰিৱৰ্তে the way they were supposed to on a screen, সাধাৰণতে সিহঁতে যিবিলাক স্ক্ৰীনত যিবিলাক বুক পঢ়ে সেই ৱৰ্ডছবিলাক মুভ কৰি থাকে, ঘূৰি থাকে, মানে পঢ়ি গৈ আছে, তললৈ নামি গৈ আছে, তেনেকুৱা বা ওপৰলৈ উঠি গৈ আছে, তেনেকুৱা হয়। চ' তেনেকৈ মুভ কৰি থকাৰ পৰিৱৰ্তে কি হৈছে, in the book that Tommy had found, Tommy যিখন বুক পাইছে, the ancient book, the old book, পুৰণি কালৰ যিখন বুক, তাত কি হৈছে, the words were standing still, ৰখি আছে, তাত লৰচৰ কৰা নাই। And it was funny for them, যেতিয়া words বিলাক ৰখি আছে, সিহঁতে বৰ তাত আনন্দ পাইছে। And then when they turned back to the page before, আকৌ যেতিয়া আগৰ পেজটোলৈ উভতি যায়, ধৰি লোৱা 36 নম্বৰ পেজটোলৈ আকৌ উভতি গ'ল, যেতিয়া কি হৈছে, it had the same words on it that it had when they read it the first time, তেতিয়া সিহঁতে দেখিছে প্ৰথম পঢ়োতে যিখিনি ৱৰ্ড আছে, এইটো আগৰ পেজটোত একেখিনি পেজে আছে, দেখোন একেখিনি ৱৰ্ডে আছে, সেইটো সিহঁতৰ কাৰণে ফানি আছিলে। that it had ইয়াত চোৱাচোন, had দুটা হেড দি দিলে, এটা হেড বাৰু গ্ৰেটুইটাছ এক্সট্ৰা নেকি, অদৰকাৰীভাৱে এক্সট্ৰা দিছে নেকি? নহয়, এইটো পাষ্ট পাৰফেক্ট টেন্স বুজাবৰ কাৰণে। এই হেডটো হৈছে অক্সিলিয়াৰী হেড, আৰু পিছৰ হেডটো হৈছে মেইন ভাৰ্ব হেভৰ পাষ্ট পাৰ্টিচিপল। ইট had মানে সিহঁতে যেতিয়া পঢ়ি আছিলে, তাৰ আগতে পঢ়াখিনি যেতিয়া চাইছিলে, আগতে আৰ্লিয়াৰ একশ্যন এটা হৈছে। পাষ্ট পাৰফেক্ট টেন্স সদায় কি আৰ্লিয়াৰ একশ্যন এটা বুজায়, যে সিহঁতে আগতে পঢ়িছিলে, আগতে পঢ়োতে যিখিনি ৱৰ্ড আছিল একেখিনি ৱৰ্ডে আছে, সেইটো বুজাবৰ কাৰণে ইয়াত পাষ্ট পাৰফেক্ট ইউজ কৰা হৈছে। ইন গ্ৰামাৰ ক্লাছ উইল ক্লাৰিফাই ইট। অ'কে, কুৱেশ্যন নম্বৰ 2 পইণ্টত যাওঁ। গি চে টমিয়ে কৈছে, গি কাক কৈছেনো? মাৰ্গীক কৈছে। চ' মাৰ্গীক ইন শৰ্টেণ্ড ৱে টমিয়ে মাতে গি বুলি। সেইকাৰণে মই কৈছোঁ যে মাৰ্জিৰ ঠাইত মাৰ্গী বুলি মতাটো নিশ্চয় ভাল হ'ব, কাৰণ ইয়াত শৰ্টেন কৰোঁতে কি কৈছে, জি কোৱা নাই, গি কৈছে। গি হোৱাট এ ৱেষ্ট, টমিয়ে কৈছে, গি চাচোন, গি হোৱাট এ ৱেষ্ট, কেনেকুৱা নষ্ট হৈছে, কেনেকুৱাকে অপচয় কৰা হৈছে। When you are through with the book means you have gone through the book. যেতিয়া তুমি বুকখন পঢ়ি ল'লা, when you are through with the book, যেতিয়া তুমি বুকখন পঢ়ি ল'লা, you just throw it away. তুমি মাত্ৰ ইয়াক throw কৰি পেলাবা। throw কৰা মানে কি? দলিয়াই পেলাবা। হয়, এনেকুৱা বুকছবিলাক যিবিলাক আমাৰ ফিজিকেল বুকছ আছে, পঢ়াৰ পিছত আমাৰ কি হয়, ক'ৰবাত পৰি থাকে, নহয় জানো? তোমালোকে ক্লাছ 9 পালা, ক্লাছ 8ৰ বুকছবিলাক নিশ্চয় বেলেগত ক'ৰবাত পৰি থাকিব। চ' you will throw it away. তুমি সেই বুকছবিলাক আঁতৰাই পেলাব লাগিব। I guess, তকত কৈছে I guess, মই অনুমান কৰোঁ। He is not sure because he doesn't belong to the time when there were real books. যেতিয়া real books আছিল, তেতিয়া সেই সময়ৰ ল'ৰা সি নহয়। Therefore, he has just guessed. He has just made a conjecture, এটা অনুমান সি কৰিছে মাত্ৰ। Our television screen must have had a million books on it. আমাৰ টেলিভিজন স্ক্ৰীনত must have had a million books on it. আমাৰ টেলিভিজন স্ক্ৰীনত নিশ্চয়কৈ a million books আছে। a million books মানে কি? 1 million books. 1 million মানে কি আছিলে? 1 million means, তোমালোকে বহুতে জানা, বহুতে হয়তো নাজানিব পৰা, 1 million is equal to 10 to the power 6 means 10 lakhs. নহয় জানো? 10 lakhs. আমাৰ টেলিভিজন স্ক্ৰীনত must have had a million books on it. হয়, নিশ্চয় আমাৰ টেলিভিজন স্ক্ৰীনত 10 লাখতকৈ ওপৰত বুক আছে। And it's good for plenty more. আৰু ইয়াত plenty more, আৰু বহুত বেছি বুকছ সোমাব পাৰে। I wouldn't throw it away. গতিকে মই এই বুক এখন পঢ়াৰ পিছত তাক দলিয়াই পেলাব নালাগিব। টমিয়ে কৈছে যে এই পুৰণি বুকখনৰ ঠাইত তেওঁলোকে যি ধৰণৰ বুকছ পঢ়ে, তাৰ কি এডভান্টেজ আছে সেইটো কৈছে, বেছি সুবিধা কি আছে সেইটো কৈছে। Same with mine.
said Margie. Margie কৈছে মোৰো একে কথা means মোৰ টেলিভিজন স্ক্ৰীনতো আছে বহুত বুকছ অকল তোমাৰ টেলিভিজন স্ক্ৰীনতে নাই আইজাক এছিমভে যেতিয়া লিখিছিল তেতিয়া হয়তো কম্পিউটাৰ টেকনলজি ইমান ডেভেলপ হোৱা নাই সেইকাৰণে তেওঁ হয়তো ভাবি লৈছিল যে টেলিভিজনত যেনেকৈ আমি কিবা চাব পাৰোঁ কিছুমান ইনচিডেণ্ট চাব পাৰোঁ নিউজ চাব পাৰোঁ চিৰিয়েল চাব পাৰোঁ সেইদৰে হয়তো বুকছো পঢ়িব পাৰে পৰা যাব সময়ত so in this way he imagined therefore he hasn't mentioned the word computer but he has mentioned the word televisionৰ কথা তেওঁ এইকাৰণে কৈছে because হয়তো সেই সময়ত কম্পিউটাৰ টেকনলজিৰ ইমান ডেভেলপ হোৱা নাছিল anyway এতিয়া মাৰ্গিয়ে ক'লে same with mine মোৰ ক্ষেত্ৰতো একেই কথা same with mine is my television screen mine means my television screen বুজাইছে ইয়াত মোৰ টেলিভিজন স্ক্ৰীনতো একেই কথা means ইয়াতো বহুত লাখছ বহুত মিলিয়নছ বুক আছে she was 11 ইকনটা আমি জানি থব লাগে তাই বয়স আছিল কিমান 11 and hadn't seen many telebooks as Tommy had he was 13 এতিয়া she was 11 means তাইৰ বয়স হৈছে 11 বছৰ বয়সীয়া ছোৱালী তাই and যেহেতু 2 বছৰ সৰু and he was 13 Tommy 13 বছৰ মানে 2 বছৰ সৰু সেইকাৰণে কৈছে and hadn't seen as many telebooks as Tommy had Tommy যিমান বিলাক বুকস দেখিছে মাৰ্গিয়ে ইমান বুকস দেখা নাই because she is junior to him by 2 years 2 বছৰ টমিতকৈ সৰু she said where did you find it এটা তাই সুধিছে টমিক তই পালিনো ক'ত এই বুকখন in my house he pointed without looking because he was busy reading in the attic in my house মোৰ ঘৰতে পালো he pointed without looking he এনেকে ঘৰৰ পিনে এটা পইণ্ট কৰি প্লে কৈছে মোৰ ঘৰতে পালো in the attic ক'ত পালো because he was busy reading কিয় হি নুচুৱাকে without looking he পইণ্ট কৰিলে কিয় কৈছে কাৰণ he was busy reading he বুকখন পঢ়ি আছিলে in the attic লগতে কৈছে atticত পালো কিনো attic ইয়াত দিছে চোৱা attic মানে কি attic means a space just below the roof used as a storeroom roofৰ এনেকুৱা ধৰি লোৱা টিং থকা ঘৰ এটা এই ঘৰটোৰ তলৰ যিটো এই roof মানে মুধচৰ বা টিঙৰ তলত যিখিনি অংশ আছে এই অংশখিনি কিছুমান মানুহে ষ্ট'ৰ হাউচ হিচাপে ইউজ কৰে and that part is called attic বুলি ইয়াক কোৱা হয় মানে এইটো যদি ঘৰ হয় এই ঘৰটোৰ এই পাৰ্টটোক যেতিয়া যদি ইউজ কৰা হয় ষ্ট'ৰ ৰুম হিচাপে then it is called attic এটো হৈছে attic so he ক'লে যে in the atticত মই এটো পাইছিলো what's it about এটা মাৰ্গিয়ে সুধিছে কিহৰ বিষয়েনো what's it about বুকখনত কিহৰ বিষয়ে লিখা আছে টমিয়ে কৈছে স্কুলৰ বিষয়ে লিখা আছে Margie was scornful স্কুলৰ বিষয়ে বুলি শুনাৰ লগে লগে she became scornful means she had a lot of hatred for স্কুলৰ প্ৰতি বহুত ঘৃণা তাই আছে বেয়া পায় তাই স্কুলক ওদিয়ে মনটো বেয়া লাগি গ'ল তাই ঘৃণা উপজি গ'ল স্কুলৰ বিষয়ে তাই সুধিছে স্কুলৰ বিষয়ে what's there to write about স্কুলৰ বিষয়ে লিখিবলৈনো কি আছে I hate school লগতে কৈছে যে মই স্কুল বেয়া পাওঁ Margie always hated school মাৰ্গিয়ে আসলে সদায় স্কুল বেয়া পাইছিল but now she hated it more than ever কিন্তু এতিয়া she hated it more than ever এতিয়া কিন্তু তাই আগতকৈও বেছি বেয়া পাবলৈ আৰম্ভ কৰিলে স্কুলত কিয় The mechanical teacher had been giving her the mechanical teacher's what? I teacher to is a mechanical teacher. Her teacher is not like a person like me. Monisna manu nohoy. Mechanical teacher. Mane eta robotic teacher. The mechanical teacher had been giving her test after test in geography. Mechanical teacher to a geography section or test দিয়ে আছিল তাই সোৱাদে কোনতে মন কৰিব আমি কওঁ
মই তোমালোকৰ এটা টেষ্ট ল'ম but in English I have to say that I shall give you a test মই তোমাক টেষ্ট দিম ট্ৰান্সলেট কৰিব গ'লে দিম বুলি ক'ব লাগে মানে টিচাৰে যেতিয়া টেষ্ট এটা তোমালোকৰ ল'ব ইয়াত টেক নাহিব গিভ আহি যাব so the mechanical teacher have been giving her tests after tests in geography mechanical teacher jone geography testor pisot test porikkhar pisot porikha loi asile and she had been doing words and words or tai words or pra words kori goi asile words mane ki bad mane ki bad mane beya kargotkoi beya bagotkoiu beya comparative degree bad or comparative degree ki words or superlative is a worst w o r s t yet words koise mane বেয়াতকৈ বেয়া তাই কৰি গৈ আছিল আজি পৰীক্ষা দিছে বেয়া হৈছে কালি দিছে আৰু বেয়া হৈছে পৰহি দিছে আৰু বেয়া হৈছে সো words and words বেয়াতকৈ বেয়া তাই কৰি গৈ আছিল প্ৰতিটো টেষ্টত until her mother had shaken her head sorrowfully until যেতিয়ালৈকে তাইৰ মাকে had shaken her head sorrowfully মানে কি sorrowfully means দুখেৰে মাকে নিজৰ মূৰটো শেক কৰে শেক কৰা মানে কি লৰালে মাকে বৰ দুখেৰে মূৰটো লৰালে and sent for the county inspector country নহয় দেই ইয়াত চোৱা county COUNTRY হোৱাহেঁতেন country হ'লহেঁতেন দেশ বুজালেহেঁতেন county inspector here county inspector refers to an education inspector or school inspector নহয় জানো আমাৰ ইয়াত school inspector থাকে তাত county inspector থাকে যোনে এডুকেশ্যনৰ ক'ত কি হৈ আছে সেইখিনি চাই থাকে পৰিদৰ্শন কৰে so county inspector জনক তেওঁ মাতি পঠিয়ালে he was a round little man with a red face and a whole box of tools with dials and wires এতিয়া county inspector জন আমাৰ যেহেতু স্কুল ইন্সপেক্টৰ জন বুলি ভাবিব পৰা সো স্কুল ইন্সপেক্টৰ আহিলে কেনেকৈ আহিব তেওঁ ধুনীয়া ডাঙৰ গাড়ী এখনত আহিব লগত বহু কেইবাজন তেওঁৰ কৰ্মচাৰী এমপ্লয়িজ থাকিব নহয় জানো কিন্তু ইয়াত যিজন আহিলে he looks like a mechanic এজন মেকানিক অহাদি তেওঁ আহিছে কেনেকৈ হৈছে he was a round little man এজন গোলমূল মানুহ এজন লিটল মানে বৰ বেছি ওখ নহয় শকত আপৰ এজন মানুহ with a red face মুখখন ৰঙা বগা হৈ আছে and a whole box of tools with dials and wires box of tools বিভিন্ন এই যে স্ক্ৰু ড্ৰাইভাৰ এনেকুৱা ধৰণৰ বস্তু লৈ আনিছে আৰু লগতে with dials and wires আৰু বিভিন্ন ওয়্যাৰ তাৰবিলাক আনিছে ডায়েল আনিছে 1 2 3 4 এনেকুৱা টিপিব পৰাকে ডায়েলছ বিলাক লৈ আনিছে he smiled at Margie চাই তেওঁ হাঁহিলে and gave her an apple আৰু তাইক এটা এপল দিলে লোৱা এপলটো খোৱা তুমি বা আমাৰ ইয়াত হলে কি হ'লতেন স্কুল ইন্সপেক্টৰ আহিছে ষ্টুডেন্ট ভয়ত কপি থাকিব টিচাৰো কপি থাকিব কিন্তু নাই ইয়াত কি হৈছে ইন্সপেক্টৰ আহি পেলাই ছোৱালীজনীক এটা এপল দিছে then took the teacher apart তাৰপিছত টিচাৰজনক কি কৰিলে আহিয়ে খুলিবলৈ আৰম্ভ কৰিলে ভাবাচোন মুখ খুলি দিছে মই যেহেতু হিউম্যান নহয় টিচাৰজন যেহেতু হিউম্যান নহয় ৰবট হয় গোটেই ৰবটটো খুলিবলৈ আৰম্ভ কৰিছে Margie had hope he wouldn't know how to put it together again Margie had hope Margie hope কৰিছিল আশা কৰিছিল he wouldn't know how to put it together again যে এই টিচাৰটোক আকৌ টুগেদাৰ পুট কৰিবলৈ যাতে তেওঁ নাজানে পাহৰি যাতে যাওক এটো তাই আশা কৰি আছিল বহুত তোমালোকৰ সকে কৰা কিবা এটা খেলনা বস্তু লৈ আনিলে গাড়ীখন আনিলা খুলি দিলা তাৰপিছত কেনেকৈ লগাব লাগে নাজানা থাকি যায় তেনেকৈ নষ্ট হৈ যায় আৰু মাৰ্গিয়ে ভাবিছে যে এই কাউন্টি ইন্সপেক্টৰ যিজন আহিছে মোৰ ৰবটিক টিচাৰটো খুলি দিলে হে ভগৱান এও যাতে লগাব নোৱাৰে আকৌ তাতে তেতিয়া কি হ'ব মই পঢ়াৰ পৰা বাচি যাব পাৰিম but he knew how all right কিন্তু তেওঁ ভালকৈ জানিছিল কেনেকৈ কি কৰিব লাগে and after an hour or so আৰু প্ৰায় 1 ঘণ্টা বা তেনেকুৱা সময়ৰ পিছত there it was again পুনৰ সেই টিচাৰটো তাত থিয় হ'লহি
large and black and ugly. Large, ডাঙৰ, large and black and ugly. ডাঙৰ, ক'লা আৰু ugly হিচাপে ডাঙৰ robotic টিচাৰটো যথেষ্ট ডাঙৰ, black in color and ugly. Ugly মানে কি দেখিবলৈ বেয়া তেনেকুৱা এটা টিচাৰ থিয় হ'ল গৈ with a big screen on which all the lessons were shown লগত ডাঙৰ স্ক্ৰীন এখন ওলাইছে য'ত গোটেই lessons বিলাক গাত এটা এখন স্ক্ৰীন ওলাইছে য'ত lessons বিলাক ফ্লাছ হৈ থাকে ওলাই থাকে and the questions were asked আৰু প্ৰশ্নবিলাকো সেই স্ক্ৰীনখনতে সোধা হয় that wasn't so bad অৱশ্যে টিচাৰজন আছে টিচাৰজনৰ গাত এখন স্ক্ৰীন আছে তাত কিবা কিবি ওলাই থাকে সেইটো ইমান বেয়া কথা নহয় মাৰ্গীৰ কাৰণে the part Margie hated the most কিন্তু যিটো part মাৰ্গীয়ে সবচে বেছি বেয়া পায় was the slot where she had to put homework and test papers সেই slotটো সেই সৰু ফুটাটো য'ত তাই টেষ্ট পেপাৰ বিলাক ভৰাই দিব লাগে হোমৱৰ্ক বিলাক ভৰাই দিব লাগে স্লট বুজি পাইছানে এটিএম মেচিনত য'ত আমি এটিএম কাৰ্ডখন ভৰাই দিওঁ সেইটো হৈছে এটা স্লট নহয় জানো তেনেকুৱা স্লট এটা আছে মেকানিকেল টিচাৰটোৰ গাত তাত সেই কাগজবিলাক টেষ্ট পেপাৰবিলাক বা হোমৱৰ্ক যি লিখে তাই সেইবিলাক ভৰাই দিব লাগে she always had to write them out in a punch code they made her learn when she was 6 years old আৰু এইবিলাক তাই ইংলিছ বা অসমীয়া বা এনেকুৱা ল্যাঙ্গুৱেজত লিখিব নালাগে but in the punch code এটা কোড ল্যাঙ্গুৱেজত লিখিব লাগে they made her learn when she was 6 years old আৰু সেই কোড ল্যাঙ্গুৱেজটো তাই যেতিয়া 6 বছৰ বয়স আছিল তেতিয়া তাই শিকি লৈছিল তাই শিকোৱা হৈছিল আৰু সেই পাঞ্চ কোডত তাই আনসাৰ বিলাক লিখিব লাগে and the mechanical teacher calculated the marks in no time and the mechanical teacher jone marks bilak kintu lage calculate kori die in no time means immediately in no time na bhai ba in no time mane kuno samoyate nokore boli nohoy in no time means immediately lage teo calculate kori die tumor teacher hoyto calculate kori বহি চাই প্লে চেক কৰতে দুদিন লব পাৰে কিন্তু এ মেকানিক্যাল টিচাৰ জনে লগে ক্যালকুলেট কৰি দিয়ে ভাবাচোন তুমি এক্সাম দিছা এক্সাম কৰি দিয়াৰ 2 মিনিট পিছতে তুমি ৰিজাল্টটো পাই গৈছা বলে 30 ভিতৰত তুমি বা 25 ৰ ভিতৰত বলে 10 পাইছা নহয় জানো খুব বেয়া লাগিব তোমাৰ তাতকে দেৰিকে বহি দিয়াই ভাল আছিল যেন লাগিব মাৰ্গী ক্ষেত্ৰটো হেতুৱে হয় The inspector had smiled after he was finished and patted Margie's head. The inspector had smiled after he was finished. Inspector jone he was finished. Teo she hoi joa bujo nai. Jetia teo nijor kaam tu she korile, tetia ki korile? The inspector had smiled. Inspector jone hahisile and patted Margie's head. Margie murot eneke pat korisil moromere thoporiye disil akoman. He said to her mother, Tarsot Makok kole, Margie Makok teo koisile, it's not the little girl's fault, Mrs. Jones karnam, Margie Makornam, Mrs. Jones. It's not the little girl's fault, Mrs. Jones, eto horu swalijonir bhul nohoy. Tai je geography test bilakot beya marks paise, it is not her fault. Tai bhul nohoy eto. I think the geography sector was geared a little too quick. I think moi bhabu the geography sector was geared a little too quick. Geography sector tur kiba ta karonot ki hoy gol gear to besi kelai gol besi speed at gusi gol tarone jetia ketiba amar teacher bor speed at porhai dile amar bujibo digdar hoy je margi khetre to eke hol একেজন মেকানিক্যাল টিচাৰে অল সাবজেক্টস পঢ়ায় কিন্তু জিওগ্ৰাফি সেক্টৰটো কিবা কাৰণত কি হ'ল বেছি স্পিডত গুছি গ'ল এটো মেকানিক্যাল টিচাৰটোৰ ভুল নহয় কিবা এটা তাত টেকনিক্যাল ডিফেক্ট আছিল যাৰ ফলত জিওগ্ৰাফি সেক্টৰটো স্পিডত পঢ়াই দিলে a little too quick বৰ বেছি কুইক হৈ আছিল জিওগ্ৰাফি সেক্টৰটো আৰু সেইকাৰণে মাৰ্গী আছিল কম মাৰ্ক পাই আছিল
those things happen sometimes মাঝে মাঝে sometimes যেতিয়া এছ এটা লাগে তেতিয়া মাঝে সময়ে বুজায় sometime হলে কোনো সময়ত হ'ব sometimes বুলি কয় মাঝে সময়ে those things happen sometimes কোনো কোনো সময়ত বা মাঝে সময়ে এনেকুৱা ঘটনা ঘটে I have slowed it up to an average 10-year level মই ইয়াক geography sector to slow কৰি দিছো to an average 10-year level প্ৰায় 10 বছৰ বয়সীয়া ছোৱালীয়ে ল'ৰা ছোৱালীয়ে যি ধৰণে বুজি পাব সেইটো লেভেলত মই আনি দিছো actually the overall pattern of her progress is quite satisfactory আৰু আচলতে the overall pattern of her progress তাই যি ধৰণে progress কৰি আছে overall যেটো patternত progress কৰিছে আটাইকিটা সাবজেক্টত যি ধৰণে তাই progress কৰিছে that is quite satisfactory সেইটো যথেষ্ট satisfactory হৈছে যথেষ্ট সন্তোষজনক হৈছে and he patted Margie's head again পুনৰ মাৰ্গীৰ মূৰত pat কৰিলে মানে মৰম কৰি থপৰিয়াই দিলে Margie was disappointed কিন্তু নাই মাৰ্গী হতাশ হ'ল disappointed হ'ল disappoint হোৱা মানে নিৰাশ হোৱা হতাশ হোৱা নহয় জানো তাৰ মনটো ভাঙি পৰিলে She had been hoping they would take the teacher away altogether She had been hoping তাই আশা কৰি আছিল এই আহিছে মেকানিক আহিছে লৈ গুছি যাব টিচাৰটোক She had been hoping তাই আশা কৰি আছিল যে তেওঁলোকে কাউন্টি ইন্সপেক্টৰে কি কৰিব টিচাৰজনক লৈ যাব একেবাৰে altogether সম্পূৰ্ণৰূপে লৈ যাব They had once taken Tommy's teacher away for nearly a month সিহঁতে এবাৰ বোলে টমিৰ টিচাৰটোক প্ৰায় মাহৰ কাৰণে লৈ গুছি গৈছিলে because the history sector had blanked out completely কাৰণ টমিৰ টিচাৰজনৰ টমিৰ এটা মেকানিক্যাল টিচাৰ আছে ঘৰতে আৰু সেই টিচাৰজনৰ যেটো হিষ্ট্ৰী সেকশন আছিল হিষ্ট্ৰী সেক্টৰ হেতু ব্ল্যাঙ্ক হৈ গৈছিল খালি হৈ গৈছিল গতিকে এই টিচাৰজনক এমাহৰ কাৰণে লৈ গৈছিল and Margie thought that this thing would happen to her also কিমান মজাৰ কথা হ'ল যেন টিচাৰজন লৈ গৈছিল যোৱাহেঁতেন নিশ্চয় তাই নপঢ়াকে এমাহমান হ'লহেঁতেন তাই হেতু আশা কৰি আছিল but that didn't happen to নহ'ল and therefore she was disappointed সেইকাৰণে তাই কি হ'ল নিৰাশ হ'ল হতাশ হ'ল so she said to Tommy এইকাৰণে তাই টমিক ক'লে why would anyone write about school আকৌ এই যে তেওঁলোকে বুকখন যে পঢ়ি আছিল সেই কথাটোলৈ আহি গ'ল why would anyone write about school মানুহে জনে স্কুলৰ বিষয়ে লিখিবনো কেলে কিনো আছে স্কুলৰ বিষয়ে লিখিবলৈ Tommy looked at her with very superior eyes কিন্তু টমিয়ে in the meantime Tommy অলপ কিতাপখন পঢ়িছে so in a very superior way superior মানে কি কাৰোবাতকৈ ডাঙৰ হোৱা নহয় জানো তাই সি যেন বহুত জানে এনেকুৱা তাৰ ভাবেৰে চাই পেলাই কৈছে চাইছে তাই পিনে because it's not our kind of school stupid এই কাৰণে লিখিছে কাৰণ stupid মূৰ্খ ছোৱালী it's not our kind of school আমাৰ নিচিনা স্কুল নহয় এইবিলাক যিবিলাক স্কুলৰ কথা লিখা আছে this is the old kind of school এইবিলাক হৈছে পুৰণি ধৰণৰ স্কুল that they had hundreds and hundreds of years ago শ বছৰৰ আগত ago মানে কি আগত শ বছৰৰ আগত যি ধৰণৰ স্কুল আছিলে তেনেকুৱা স্কুল হে হৈছে তেনেকুৱা স্কুলৰ বিষয়ে ইয়াত লিখা আছে আগতে hundreds and hundreds years ago আমাৰ নিচিনা স্কুল নাছিলে বেলেগ ধৰণৰ স্কুল আছিল সেইবিলাকৰ বিষয়ে লিখা হৈছে he added loftily added মানে কি এনে add কৰা মানে যোগ কৰা he added মানে তেওঁ লগতে যোগ কৰিলে লগতে ক'লে loftily মানে কি এনে superior way বেছি যেন জানে সেই ধৰণে কি ক'লে pronouncing the word carefully or word to carefully pronounce কৰিছে শব্দটো খুব সাৱধানেৰে উচ্চাৰণ কৰি কৈছে centuries ago জানো hundreds and hundreds years ago means centuries ago বহুত শতিকাৰ আগত তেনেকুৱা স্কুল আছিলে ওকে আজি ইমানতে এৰি দিছো
ইয়াতে আজি এৰি দিছো আকৌ আমি নেক্সট ক্লাছত ইয়াৰ পিছৰখিনি কৰিম নিশ্চয় তোমালোকে ভাবিছা হা এনেকুৱা আজিৰ পৰা 130 ইয়াৰ্ছৰ পিছত কি বেলেগ ধৰণৰ স্কুল হ'ব নেকি হৈ যাব পাৰে ক'ব নোৱাৰি মাৰ্গী আৰু টমি হৈছে ফিউচাৰ ষ্টুডেণ্টছ ফিউচাৰ চিলড্ৰেন ভৱিষ্যত সময়ৰ ল'ৰা ছোৱালী আৰু সিহঁতে পঢ়ি আছে এতিয়া আমাৰ সময়ৰ স্কুলৰ বিষয়ে এণ্ড দে ফিল ভেৰি ছাৰপ্ৰাইজ বহুত আচৰিত হৈছে কি ধৰণৰ স্কুল হ'বনো এনেকুৱা স্কুল বাৰু ভাল লাগিব নেকি তোমালোকৰ যি ধৰণৰ স্কুল মাৰ্গী আৰু টমিৰ আছে নে তোমালোকৰ নিচিনা স্কুলেই ভাল লাগিব জানিবৰ কাৰণে চাই থাকিবা পিছৰ আমাৰ ক্লাছটোত তোমালোকে মন কৰিবা আৰু চেপ্টাৰটো মন দি পঢ়িবা আশা কৰোঁ ইংলিছ তোমালোকৰ ভাল লগা হৈ যাব ইংলিছত তোমালোকে প্ৰফিচিয়েঞ্চি আহৰণ কৰিব পৰা যদি মন দি শুনা থেংক ইউ এভৰিৱান কিপ লাৰ্ণিং